নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তোমালোক সকলোৰে বাবে লৈ আহিছোঁ আজি এটা সুখবৰ, আৰু সেই সুখবৰটো হ'ল যে তোমালোকে ৱেইট কৰি আছিলে যে কেতিয়া দিব পৰীক্ষাৰ ৰিজাল্ট, কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট। তোমালোকে সকলোৱে হয়তো সেইটো জানিবলৈ ইচ্ছা কৰিছা, আৰু মই ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক কৈছিলোঁ যে এপ্ৰিলৰ কোন তাৰিখৰ আগত দিব, আৰু যদি সেইটো ভিডিঅ' চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত লিংক এটা আছে, সেইটো চাব পাৰা। তাৰ আগতে তোমালোকক দিছোঁ সুখবৰটো যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তোমালোকলৈ কি এটা এনাউন্সমেণ্ট কৰিছে যে কেতিয়া দিব আচলতে ৰিজাল্ট। তোমালোকক এই এনাউন্সমেণ্টটো তোমালোকে শুনি লোৱা। হ'ব, এপ্ৰিল মাহৰ ভিতৰতে হ'ব ৰিজাল্ট, বিহুৰ আশে পাশে হ'ব। তোমালোকে শুনিলা, আৰু এতিয়া মই কৈছোঁ যে তোমালোকক কেতিয়া ৰিজাল্ট দিব। যিহেতু তোমালোকে জানাই যে এপ্ৰিল মাহত মানে বিহু আৰম্ভ, বিহুৰ যিকেইদিন দিব তো সেইকেইদিনটো নিদিয়ে, তাৰ আগত দি দিব। তোমালোকক সেইখিনি সময়ৰ মাজতে তোমালোকক দি দিব। মুঠতে তোমালোকক বিহুৰ আগত ৰিজাল্টটো দিব, গতিকে তোমালোকে বিহুৰ আগতে ৰিজাল্টটো পাই যাবা। আৰু আশা কৰোঁ এনেধৰণৰ আপডেটবোৰ তোমালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। তো সকলোকে ধন্যবাদ জনালোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত।